Hello everyone, Jinti lifestyle or noti video লৈ আপোনালোকক স্বাগতম জনাইছো। আজি ডাইৰেক্ট পূজাৰ পৰা ভিডিওটো ষ্টাৰ্ট কৰি দিছো। আজি আমি আহিছো গুৱাহাটী ভৰলুমুখৰ কেইখনমান পূজা চাবলৈ, লগতে আপোনালোককো ভিডিওৰ জৰিয়তে দেখুৱাম বুলি ভাবিছো। লগতে সকলো ফ্ৰেণ্ডলৈ মই দুৰ্গা পূজাৰ অশেষ শুভেচ্ছা জ্ঞাপন কৰিলো। সকলোৱে ভালে কুশলে থাকক। এইখন পূজা মণ্ডপ এইটো সন্মুখৰ পৰিৱেশ দেখিছেনে কিমান মানুহ কিবা কৈ ঠেলি হেঁচি ভিতৰলৈ সোমাই যোৱাৰ কাৰণে চেষ্টা কৰি আছো। খুবেই ধুনীয়া হৈছে পূজা কেইখন। এয়া সন্মুখতে কেইখনমান চিনাৰী ৰখা হৈছে, খুব ধুনীয়া পৰিৱেশ। আপোনালোককো দেখুৱাম, চাই থাকিব। এয়া পূজা মণ্ডপৰ ভিতৰ ভাগ। দেখিবলৈ পাইছে কিমান এটা ধুনীয়া পৰিৱেশ হৈছে। আৰু এয়া হল দুৰ্গা মাৰ প্ৰতিমাখন। এই প্ৰতিমাখন সোণৰে বনোৱাৰ দৰে হৈছে, মানে এইখন সোণৰ আৰ্হিত বনোৱা প্ৰতিমা হয়। এয়া কাষত লিখা আছে ফাইবাৰ গ্লাছ আইডেলৰ সোণৰ আদৰ্শত বনোৱা হৈছে এই প্ৰতিমাখন। খুব ধুনীয়া পৰিৱেশ। আৰু সন্মুখত এয়া দেখিবলৈ পাইছে ধুনীয়াকৈ পানী তেনেদৰে পদুম ফুল থোৱা আছে। ইমানেই ধুনীয়া লাগিছে দেখি কিনে। আৰু এখন গেটেৰে আমি ওলাই আহিলোঁ, মানে এখন গেটেৰে সোমাব লাগে, এখন গেটেৰে ওলাব লাগে। বহুত মানুহ হয় যে। তাৰপিছত এটা সুন্দৰ দৃশ্য শিৱ পাৰ্বতী, লগতে আছে গণেশ বাবা, আৰু এনেদৰে প্ৰণাম জনাই আছে। গোটেইখিনি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। আৰু আপোনালোকে ক'ত ক'ত পূজা চাইছে কমেণ্টত জনাবলৈ নাপাহৰিব কেনেকুৱা হৈছে। এটা অন্য এটা দৃশ্য। লগতে ভিডিওটো চাই কেনেকুৱা পাইছে কমেণ্ট কৰিবলৈ একেবাৰে নাপাহৰিব। আপোনালোকৰ এটা কমেণ্টে আমাক বহুত উৎসাহ যোগায় ভিডিও বনাবলৈ এনেদৰে। তাৰপিছত সেইখিনি উপভোগ কৰাৰ পিছত বাহিৰলৈ অলপমান ওলাই আহিলোঁ। বাহিৰত এয়া সুন্দৰ পৰিৱেশ, চাৰিওফালে মানুহ আৰু মানুহ। এইদৰে ইয়াতে ৰৈ কিনে এই ধুনীয়া দৃশ্যটো উপভোগ কৰিলোঁ। লগতে আপোনালোককো দেখুৱাই আছোঁ, চাই থাকিব। এটা পুখুৰী হয়, পুখুৰীটোৰ পাৰৰ গছ এডালত এনেদৰে ধুনীয়াকৈ দিয়া আছে। কি হয় নাজানো পিছে, কিন্তু চাবলৈ খুবেই ধুনীয়া লাগিছে। ইয়াতে আমি অকণমান টাইম ৰখি দিলোঁ আৰু এইখিনি চালোঁ, বহুত ভাল লাগিলে। তাৰপিছত এটা অন্য এটা দৃশ্য হয়। এইটো শিৱ বাবাৰ ত্ৰিশূল দেখা গৈছে, ত্ৰিশূলেৰে এনেদৰে দিয়া দেখা গৈছে। তাৰপিছত বাহিৰলৈ আহিলোঁ, আহি অকণমান ইয়াতে জিৰালোঁ। বহুত ভাগৰ লাগিছে খোজকাঢ়ি, গতিকে চাই থাকিব ভিডিওটো। ইয়াৰ পিছত আমি অন্য এখন পূজাত আহিলোঁ, ইয়াৰ কাষতে থকা। ইয়াতো সেই একে পৰিমাণেই মানুহ হৈছে। কিবাকে ভিতৰলৈ ঠেলি হেঁচি সোমাই যাবলৈ চেষ্টা কৰিছোঁ। এয়া দেখিবলৈ পাইছে। এইখন পূজা অলপ বেলেগ ধৰণৰ পূজা হৈছে। ইয়াৰ পূজা মণ্ডপটো আমাৰ অসমীয়া সংস্কৃতিৰ যিটো জাপি আছে সেই আৰ্হিত বনোৱা হৈছে। খুবেই ধুনীয়া পৰিৱেশ। আৰু এনেদৰে অসমীয়া সংস্কৃতিটো বজাই ৰাখিলে খুব ভাল লাগে, নহয়নে? কেমেৰাত হয়তো সৰু দেখা গৈছে, কিন্তু ওচৰৰ পৰা এইটো বৃহৎ আকাৰৰ জাপি হয়। আৰু ভিতৰলৈ সোমাই গৈছোঁ এনেদৰে। ইয়াৰ
চাৰিওফালটো খুবেই ধুনীয়া লাগিছে। এইখন গামোচাও দিয়া হৈছে জাপিখনত। ইয়াৰ প্ৰতিমাটো দেখিবলৈ পাইছে অলপ বেলেগ ধৰণৰ কাপোৰ দিয়া হৈছে। প্ৰতিমাৰ গাত যিটো অসমীয়া সংস্কৃতিৰ ৰিহা মুগা ৰিহা আছে সেই পিন্ধোৱা হৈছে প্ৰতিমাখনত। খুব ধুনীয়া পৰিৱেশ, খুব ধুনীয়া মনোমোহা দৃশ্য হৈছে চাবলৈ। এয়া দেখিবলৈ পাইছে। এতিয়া সেইখন পূজা উপভোগ কৰি আৰু অন্য এখন পূজালৈ আহিছোঁ। ইয়াৰে কাষতে থকা এইখনো সন্মুখৰ গেটৰ এয়া দৃশ্য। এয়া ভিতৰলৈ সোমাই গৈ আছোঁ আমি। খুব ধুনীয়া পৰিৱেশ এটা। এয়া গৈ পালোঁ আৰু ভিতৰ। আৰু সেইফালে প্ৰতিমাখন ৰখা হৈছে দুৰ্গা মাৰ। ধুনীয়াকৈ পূজা কৰি থকা হৈছে। এতিয়া আমি আহিলোঁ মালিগাঁৱৰ দুৰ্গা মন্দিৰৰ পূজা চাবলৈ। এয়া ডাইৰেক্ট ভিতৰৰ পৰাই দেখালোঁ আপোনালোকক। এইখন প্ৰতিমাও খুবেই সুন্দৰ হৈছে। এয়া ভিতৰৰখিনি পূজা মণ্ডপৰ ভিতৰৰখিনি দেখালোঁ। ধুনীয়া পৰিৱেশ, ধুনীয়া লাগিছে। এয়া প্ৰতিমাখন চাবলৈ খুব ধুনীয়া হৈছে। দেখিবলৈ পাইছে খুব ধুনীয়া লাগিছে প্ৰতিমাখন। এয়া ভিতৰ ভাগ। গোটেইখিনি দেখুৱাব নোৱাৰিলেও অলপ হ'লেও আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আৰু এতিয়া আমি বাহিৰলৈ ওলাই আহি আছোঁ। এইখন গেট। এতিয়া আমি লতাশিলৰ যিখন দুৰ্গা পূজা মণ্ডপ আছে সেইখন দেখুৱাবলৈ চেষ্টা কৰিছোঁ। ইয়াতে মানে বৰষুণৰ কাৰণে বহুত বেয়া হৈছে ফিল্ডখন। যিহেতু বৰষুণ দি আছিলে আগদিনা। কিবাকে গৈছোঁ আৰু। এইখন হ'ল লতাশিলৰ ভিতৰৰ প্ৰতিমাখনৰ ধুনীয়া পৰিৱেশ। আৰু প্ৰতিমাখনো খুব ধুনীয়া হৈছে। ভিডিঅ'টো চাই কেনে পালে জনাবলৈ নাপাহৰিব। আৰু আগলৈ ভিডিঅ'ত লগ পাম। আজিলৈ বাই।